অহাকালি ধুবুৰী লোকসভা সমষ্টিৰ মোৰ কাউণ্টিং গণনা আৰম্ভ হ'ল। তাৰ মাজতে পুতুল পাচনিয়ে মোক ক'লে যে আপুনি ডাবিং কৰিব লাগে। মই না নকৰিলোঁ। মই এজন ডিচিপ্লিন শিল্পী হিচাপে ইয়ালৈ আহি সাংস্কৃতিক জগতখনৰ অন্যতম এটা প্ৰাণকেন্দ্ৰ জ্যোতি চিত্ৰবনত ডাবিং কৰিলোঁ আৰু ডাবিং কৰি মই মোৰ এতিয়া ধুবুৰী অভিমুখে কাউণ্টিঙৰ কাৰণে যাবলৈ সাজু হৈছোঁ। এই ক্ষেত্ৰত যিসকলে মোক মাতি আনি এই সময়খিনিত লগ দিলে, সং দিলে, সকলো শিল্পীকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাৰ আগত মই পাহৰি গৈছিলোঁ, শ্বুটিং কৰিছিলে আৰু আজি ডাবিঙৰ কাৰণে মোক মাতিলে। অহাকালি ধুবুৰী লোকসভা সমষ্টিৰ মোৰ কাউণ্টিং গণনা আৰম্ভ হ'ল। তাৰ মাজতে পুতুল পাচনিয়ে মোক ক'লে যে আপুনি ডাবিং কৰিব লাগে। মই না নকৰিলোঁ। মই এজন ডিচিপ্লিন শিল্পী হিচাপে ইয়ালৈ আহি সাংস্কৃতিক জগতখনৰ অন্যতম এটা প্ৰাণকেন্দ্ৰ জ্যোতি চিত্ৰবনত ডাবিং কৰিলোঁ আৰু ডাবিং কৰি মই মোৰ এতিয়া ধুবুৰী অভিমুখে